পায় কলেজৰ প্ৰফেচাৰবিলাক আগত আহে দাদা মোৰ সিলেকশন হৈ গ'ল 9 মাহ পিছত লগ ভণ্টি হলনে চাকৰি নাই দাদা পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে দৌৰি আছো হোৱাই নাই এটা আমি অৰ্ডাৰ কৰি দিলো অসমীয়া মানুহ কি পুলিচ ভেৰিফিকেশ্যন লাগে চাকৰি কৰিব কাৰণে কোনো পুলিচ ভেৰিফিকেশ্যন নালাগে অৰ্ডাৰ কৰি দিলো যে নো পুলিচ ভেৰিফিকেশ্যন ইজ ৰিকুৱাৰ্ড খালি এটা সেলফ এটেস্টেড এফিডেভিট দি দিব যে মোৰ কোনো কেছ নাই মই মানুহক বিশ্বাস কৰিম এজনী ছোৱালী এজনী লৰা যদি ইমান কষ্ট কৰি দেউতাক মাকে পঢ়ুৱাৰ পিছত আজিৰ কম্পিটিটিভ ৱৰ্ল্ডত গৈ এসিএস পাইছে ডিএসপি পাইছে কলেজৰ ফেকাল্টি হৈছে টেটৰ মাস্টাৰ হৈছে তেওঁক আৰু পুলিচ ভেৰিফিকেশ্যনৰ কথা কোৱাৰ কি দৰকাৰ আছে we have to believe on our citizen আমি আমাৰ নাগৰিকক বিশ্বাস কৰিব লাগিব তাৰ মাজত দুই এজনে ফলছ এফিডেভিট দিব তেওঁলোকৰ ওপৰত চৰকাৰে একচন ল'ব কিন্তু মই আজি নিয়ম কৰি দিলো মই শব্দটো ক'ব নালাগে আমি গোটেই কেবিনেটত আমি নিয়ম কৰি দিলো যে কোনো চাকৰিৰ কাৰণে নিযুক্তি দিনাখনে চাকৰি পাব তেওঁৰ কাৰণে কোনো ধৰণৰ পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে ৰখি থাকিব নালাগে আজি এখন পুলিচ ভেৰিফিকেশ্যন ওলাব মানুহেতো অভিযোগ কৰে 10,000 টকা লাগিছিলে আজিতো হেতু পইচাটো নালাগা হৈ গ'ল